সৰভোগত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰবীণ নেতা শংকৰ চন্দ্ৰ দাসৰ বিদেহী আত্মাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা সভাপতি, বৰনগৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, APGCLৰ সঞ্চালক, সাংবাদিক, বৰনগৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপকৰ লগতে এজন সুসাহিত্যিক শংকৰ চন্দ্ৰ দাসে যোৱা 16 জুন তাৰিখে মৃত্যুবৰণ কৰে। সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত সৰভোগ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা শংকৰ দাসৰ মৃত্যুৰ পিছত তেওঁৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰি প্ৰবীণ বিজেপি নেতাজনক শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। বিজেপিৰ এজন নিষ্ঠাবান কৰ্মীক হেৰুওৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে প্ৰবীণ নেতাজনৰ মৃত্যুত বৰপেটাবাসীৰ বাবে বৃহৎ ক্ষতি বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিগত বিধানসভা সমষ্টিত সৰভোগ সমষ্টিৰ পৰা আমাৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে। বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টীৰ তেখেত সভাপতি আছিল আৰু আমাৰ অসম ৰাজ্যিক বিদ্যুৎ নিগমৰো পৰিচালক মণ্ডলী তেখেত এগৰাকী অন্যতম সদস্য আছিল। জনসংঘৰ কালৰ পৰাই তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে নিবিড়ভাৱে জড়িত আছিল। এক প্ৰকাৰ ক'ব গ'লে বৰপেটা জিলাত আমাৰ দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেখেতৰ এক অভূতপূৰ্ব অৱদান আছিল। সৰভোগৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেতে নিজকে উৎসৰ্গা কৰিছিল। অতি শেহতীয়াকৈ আমাৰ ইয়াত নিৰ্মাণ হোৱা ব্ৰজ সদন আদিৰ দৰে গুৰুত্বপূৰ্ণ কাম কাজতো তেখেতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। বৰপেটা জিলাৰ শংকৰদেৱ শিশু নিকেতনসমূহৰ বিকাশতো তেখেতৰ এক বিশাল বৰঙণি আছিল। তেখেতৰ মৃত্যুত আমি এগৰাকী দলৰ অতিকে নিষ্ঠাবান কাৰ্যকৰ্তা হেৰুৱালোঁ। সৰভোগ বৰপেটা ৰোড বা বৰপেটা জিলাৰ ৰাইজে এগৰাকী উৎসৰ্গিত সমাজকৰ্মীক হেৰুৱালে। মই তেখেতৰ বিদেহী আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু মই আজি তেখেতৰ বাসভৱনলৈ আহি তেখেতৰ পৰিয়ালক সাক্ষাৎ কৰি আমাৰ সকলোৰে হৈ তেখেতসকলক সমবেদনা জ্ঞাপন কৰিছোঁ। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নেক্সটা নিউজ, গুৱাহাটী।